ভিউয়ার্স ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা করি আপনারা সবাই ভালো আছে। সো আজিৰ ভিডিঅ'ত আমি 4500 এলপিইউপি ৰিক্ৰুটমেন্ট ৰিলেটেড এটা গুড নিউজ দিবলৈ আহিছো, যিটোৰ কাৰণে আপোনালোকে প্ৰায় এক বছৰ ধৰি অপেক্ষা কৰি আছিল। সো এই গুড নিউজটো আমাৰ মেইনলি এডুকেশ্যন মিনিষ্টাৰ ছাৰ আৰু চিএম ছাৰৰ পৰা এই গুড নিউজটো আহিছে। সো এই গুড নিউজটো কি হয়, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া আপোনালোকে গোটেইবিলাক বস্তু বুজিবলৈ সক্ষম হ'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিক হৈছে যে এডুকেশ্যন মিনিষ্টাৰ ছাৰে কোৱাৰ দৰে প্ৰথম মেধাৰ তালিকা কেতিয়া প্ৰকাশ পাব, বা প্ৰথম যেটো আমাৰ ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, এইটো আমি আলোচনা কৰিম। তাৰ পিছত গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো থাকিব নে নাই, গ্ৰিভেন্সটো কি হয় এইটো আমি আলোচনা কৰিম। বহুতে নিউ কেণ্ডিডেট থাকিব পাৰে, সিহঁতে বুজিব নোৱাৰে যে গ্ৰিভেন্সটো কি হয়, তেতিয়া এইটো আমি আলোচনা কৰিম। গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো থাকিব নে নাই। সো গ্ৰিভেন্সৰ ফলত প্ৰাৰ্থীসকলৰ কি লাভ হ'ব, ঠিক আছে, এইটো আমি আলোচনা কৰিম। সো মেইনলি আমি তিনিটা পইণ্ট লৈছো। এই তিনিটা পইণ্ট ভাবি আছো যে মোৰ হিচাপত বহুত বিলাক কেণ্ডিডেটে কনফিউজনৰ ক্ৰিয়েট হৈছে মাইণ্ডত, যে কেতিয়া মেধাৰ তালিকা প্ৰকাশ পাব, গ্ৰিভেন্সটো দিয়াৰ ব্যৱস্থাটো থাকিব নে নাই, গ্ৰিভেন্সৰ ফলত কি লাভ হ'ব পাৰে। সো এই তিনিটা পইণ্ট মই আপোনালোকে এটা এটাকে বুজাই দিবলৈ চেষ্টা কৰিম। সো বলক আমি ফাৰ্ষ্ট পইণ্টটো লওঁ। তো আজি আমাৰ ফাৰ্ষ্ট হৈছে যে ইএম ছাৰে কোৱাৰ দৰে প্ৰথম যেটো আমাৰ প্ৰভিজনাল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। সো আজি মৰ্নিঙতে মই এটা ভিডিঅ' আপলোড কৰিছো বা শৰ্টছ এটা আপলোড কৰিছো, তাতে কৈ আছিল যে এডুকেশ্যন মিনিষ্টাৰ ছাৰে যে আমাৰ আজি যেহেতু কিমান তাৰিখ 19 অহাকালিৰ ভিতৰত আপোনালোকৰ প্ৰথম মেধাৰ তালিকা বা প্ৰভিজনাল মেৰিট লিষ্টটো প্ৰকাশ পাব। তো আশা করি গুড নিউজটো পাই আপোনালোকৰ মনটো বহুতে ভাল লাগি আছে, যেহেতু বহুতে ইমান দিন ধৰি চিন্তিত হৈ আছিল কেতিয়া দিব কি দিব। সেক্ষেত্রে এডুকেশ্যন মিনিষ্টাৰ ছাৰে নিজে কৈ দিছে যে আজি বা অহাকালিৰ ভিতৰত আপোনালোকৰ প্ৰথম মেধাৰ তালিকাটো প্ৰকাশ পাব। ঠিক আছে, বুজি পালে আপোনালোকে। তাৰপিছত নেক্সট পইণ্ট, গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো থাকিব নে নাই। সো এইটো এডুকেশ্যন মিনিষ্টাৰ ছাৰে নিজে কৈ দিছে যে আমি যেতিয়া প্ৰথম মেধাৰ তালিকা প্ৰকাশ কৰিম, তাৰ পিছতে কি হ'ব, আমি গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো দিম। সো ইয়াৰ এনসাৰটো কি হৈ যাব, ইয়েস। আৰু আগৰ ভিডিঅ'টো মই কৈছিলো, আপোনালোকে মিলাই ল'ব পাৰে যে গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো থাকিব। বহুতে কৈ আছে গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো নিদিব পাৰে কিয়নো টাইম নাই, কিন্তু মই কৈ আছো গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো থাকিব। সো এতিয়া 3 নম্বৰ পইণ্ট লৈ যাওঁ, গ্ৰিভেন্সৰ ফলত প্ৰাৰ্থীসকলৰ কি লাভ হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। যিবিলাক কেণ্ডিডেটে নিজৰ নামটো এতিয়ালৈকে অহা নাই ভেৰিফিকেশ্যন লিষ্টত, ইহঁতে বহুত চিন্তিত হৈ আছে। সো গ্ৰিভেন্স দিয়াৰ ফলত এটা লাভ কি হ'ব ভাবা, যেতিয়া প্ৰথম প্ৰভিজনাল মেৰিট লিষ্টটো জাৰি কৰা হ'ব, তেতিয়া কি হ'ব, এই লিষ্টৰ লগত কাট অফ লিষ্টটো জাৰি কৰা হ'ব। সো কাট অফটো সবে দেখিবলৈ পাব। তেতিয়া কি হ'ব, যিবিলাক কেণ্ডিডেটৰ নাম প্ৰথম দ্বিতীয় আৰু তৃতীয় ভেৰিফিকেশ্যন লিষ্টত অহা নাই, সিহঁতে মিলাই ল'ব পাৰিব যে মোৰ ডিষ্ট্ৰিক্ট হিচাপত ইমান কাট অফ গৈছিল। সো মিলাই লোৱাৰ পিছতে ক'ব যে মোৰ ইমান মাৰ্কছ, তথাপিও মই কি কৰিছো, এই ডিষ্ট্ৰিক্টৰ কাট অফটো কভাৰ কৰিছো বা তাৰ পৰা আপ আছে, কিয়নো মোক কিয় মাতা নাই। এই ক্ষেত্ৰত সিহঁতে কি কৰিব পাৰিব, গ্ৰিভেন্স দিব পাৰিব। গ্ৰিভেন্সৰ ফলত সিহঁতে DW যাই কেনে নিজৰ কথাবিলাক ক'ব লাগিব, যে সিহঁতক দেখাই দিব লাগিব যে মোৰ মাৰ্কছটো মই এই ডিষ্ট্ৰিক্টত কভাৰ কৰিছো, যেটোত মই এপ্লাই কৰিছো, তথাপিও মোৰ নামটো অহা নাই। সেই ক্ষেত্ৰত কি হ'ব, সিহঁতৰ নামটো যেটো মেৰিট লিষ্টত ডাইৰেক্ট এড হৈ যাব। সো আপোনালোকে চিন্তাই কৰিব নালাগে সেই ক্ষেত্ৰত। ঠিক আছে, বুজি পালে। সো গ্ৰিভেন্স দিয়াৰ ফলত বহুত কেণ্ডিডেটৰ এটা লাভ হ'ব যে তেতিয়া সিহঁতে কাট অফটো মিলাই ল'ব পাৰিব, বা সিহঁতৰ মাইণ্ডত যে কনফিউজন আছে যে ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ গৈছে, মই কিয় পোৱা নাই, মোৰ নামটো কিয় নাহিল। সো গোটেইবিলাক আনসাৰ আপোনালোকে গ্ৰিভেন্সৰ ক্ষেত্ৰত পাই যাব, বা যেতিয়া প্ৰথম প্ৰভিজনাল মেৰিট লিষ্ট জাৰি কৰা হ'ব, এই ক্ষেত্ৰত কাট অফটো যেতিয়া দিয়া হ'ব, আপোনালোকে নিজে মিলাই ল'ব পাৰিব যে ডিষ্ট্ৰিক্ট ৱাইজ মোৰ কাট অফটো ইমান গৈছে, তথাপিও মই পোৱা নাই কিয়, গোটেইবিলাক এনসাৰ নিজে বুজিবলৈ পাব। ঠিক আছে, আশা কৰো আপোনালোকে গোটেইবিলাক বস্তু বুজিবলৈ সক্ষম হৈছে যে প্ৰথম মেধাৰ তালিকা কেতিয়া প্ৰকাশ পাব, 19 আৰু 20 তাৰিখৰ ফলত গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো থাকিব নে নাই। সো ইয়াৰ এনসাৰটো হয় ইয়েস। আৰু গ্ৰিভেন্সৰ ফলত প্ৰাৰ্থীসকলৰ কি লাভ হ'ব, বা যিসকল কেণ্ডিডেটৰ নাম অহা নাই, মেইনলি সিহঁতৰ কাৰণে বহুত এটা হেল্পফুল হ'ব পাৰে এই গ্ৰিভেন্স দিয়াৰ ব্যৱস্থাটো। সো আশা কৰো এই ভিডিঅ'টো চাই কেনে আপোনালোকৰ কিবা লাভ হ'ব। ফিউচাৰত আপোনালোকৰ কিবা কনফিউজন থাকিলে আপোনালোকে কমেন্ট বক্সতো মোক কমেন্ট কৰিব পাৰে, তেতিয়া মই আপোনালোকৰ যি ডাউট থাকে মই ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। সো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল। লাষ্টলৈকে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। থেংক ইউ।